নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ফেমিলি কিটচেনৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ কেঁচা কঁঠালৰ এটা নতুন আৰু খুবেই টেষ্টি ৰেচিপি, কঁঠালৰ দৌ পিঁয়াজি। আহক প্ৰথমতে মই আপোনালোকক ইয়াত ব্যৱহাৰ হোৱা সামগ্ৰীসমূহ দেখুৱাই লওঁ। প্ৰথমতে মই এটা কেঁচা কঁঠালৰ এফাল কঁঠাল বাকলি গুচাই সৰু সৰুকৈ কাটি খুব ভালকৈ ধুই লৈছোঁ। কঁঠাল কটাৰ প্ৰচেছটো মই ইয়াত দেখুওৱা নাই, কাৰণ আপোনালোক সকলোৱে জানে, গতিকে দেখুৱাই আৰু বৰ নকৰিলোঁ। 3টা ডাঙৰ পিঁয়াজ মিহিকৈ কাটি লৈছোঁ। যিহেতু কঁঠালৰ দৌ পিঁয়াজি বনাব লৈছোঁ, গতিকে পিঁয়াজ অলপ সৰহকৈ লাগিব। 2টা ডাঙৰ বিলাহীৰ এটা সৰু সৰুকৈ কাটি লৈছোঁ আৰু এটা মিক্সিত পিচি পিউৰি বনাই লৈছোঁ। নিমখ লৈছোঁ, হালধি লৈছোঁ, 1 টেবুল চামুচ আদা নহৰু বটা লৈছোঁ, 4টা কেঁচা জলকীয়া মিহিকৈ কাটি লৈছোঁ। জ্বলাৰ পৰিমাণটো আপোনালোকে কম বেছি কৰি ল'ব পাৰে। আৰু লৈছোঁ 1 টেবুল চামুচ গোটা ধনিয়া, 1 চাহ চামুচ গোটা জিৰা, 1 চামুচৰ 4ভাগৰ এভাগ হিং। বাকলি গুচোৱাৰ পাছত কঁঠাল প্ৰায় 300 গ্ৰামমান হৈছেগৈ। প্ৰথমতে মই কঁঠালখিনি আধা সিজা কৰি ল'ম। গেছটো অন কৰি ল'লোঁ আৰু এটা পাত্ৰত পানী আৰু কঁঠালখিনি দিলোঁ আৰু ঢাকনিখন মাৰি গেছৰ ওপৰত সিজিবৰ বাবে উঠাই দিলোঁ। গেছৰ ফ্লেমটো আপোনালোকে হাই কৰি ৰাখিব। 6-7 মিনিটমান সিজোৱাৰ পিছত কঁঠালখিনি আধা সিজা হোৱাত কঁঠালখিনি এখন কাঁহীত কাঢ়ি ল'লোঁ। প্ৰথমতে মই কঁঠালখিনি তেলত আধা ভজা কৰি ল'ম। গেছৰ ওপৰত কেৰাহীখন পাতি দি 2 টেবুল চামুচ মিঠাতেল দিলোঁ। আপোনালোকে অৱশ্যে ৰিফাইন তেলো দিব পাৰে। তেল গৰম হোৱাত আধা সিজা কৰি লোৱা কঁঠালখিনি দি দিলোঁ আৰু এখন হেতাৰে খুব ভালকৈ লৰাই দিলোঁ। মাজে মাজে লৰাই কঁঠালখিনি তল ওপৰ কৰি দিব, যাতে কঁঠালখিনি সমানে সিজে। চাৰি মিনিটমান ভজাৰ পিছত কঁঠালখিনি আধা ভজা হোৱাত এখন কাঁহীত কঁঠালখিনি কাঢ়ি ল'লোঁ। গৰম হৈ থকা কেৰাহীত 4 টেবুল চামুচ মিঠাতেল দিলোঁ। তেল গৰম হোৱাত গোটা ধনিয়া, গোটা জিৰা আৰু হিংখিনি দি দিলোঁ। আধা মিনিটমান ভজাৰ পিছত গোটা মছলাৰ ধুনীয়া গোন্ধটো ওলোৱাত কাটি থোৱা পিঁয়াজখিনি 3 ভাগৰ 2 ভাগ কৰি 2 ভাগ মই তেলত দিলোঁ আৰু বাকী এভাগ মই পিছত দিম। কেতিয়া দিম জানিবৰ বাবে ভিডিঅ'টো আপোনালোকে চাই থাকিব। অলপ দেৰি পিঁয়াজ ভজাৰ পিছত কেঁচা জলকীয়া আৰু আদা নহৰু বটাখিনি দি দিলোঁ। 1 চামুচ হালধি দিলোঁ। 2 মিনিটমান ভজাৰ পিছত যেতিয়া কেঁচা পিঁয়াজ আদা নহৰু কেঁচা গোন্ধটো গ'ল, তেতিয়া পিচি থোৱা বিলাহীখিনি দি ভালকৈ লৰাই দিলোঁ, যাতে বিলাহী পিউৰিখিনি মছলাৰ লগত ভালদৰে মিহলি হয়। অলপ দেৰি ভজাৰ পিছত তেল মছলাৰ ওপৰলৈ বিৰিঙি আহিছে। এতিয়া মই আধা ভজা কৰি ৰখা কঁঠালখিনি ইয়াতে দি দিলোঁ আৰু এখন হেতাৰ সহায়ত মছলাৰ লগত কঁঠালখিনি ভালকৈ মিহলি কৰি দিলোঁ। সোৱাদ অনুসৰি নিমখ দিলোঁ আৰু 3 মিনিটমান ভজাৰ পিছত মই ইয়াত ৰাখি থোৱা কেঁচা পিঁয়াজখিনি আৰু কেঁচা বিলাহীখিনি দি দিলোঁ আৰু ভালকৈ লৰাই কঁঠালৰ লগত মিহলি কৰি দিলোঁ। মাজে মাজে লৰাই থাকিব, যাতে কঁঠালখিনি কেৰাহীখনত লাগি নধৰে আৰু সমানে সিজি উঠে। বন্ধু বান্ধৱীসকল, কেঁচা কঁঠালৰে দৌ পিঁয়াজি ভাজিখন খাবলৈ সঁচাই খুব ভাল লাগে। আপোনালোকে এবাৰ হ'লেও বনাই খাই চাব। আৰু ৰেচিপিটো যদি ভাল লাগে লাইক কৰিব, আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু ধুনীয়া ধুনীয়া কমেণ্ট কৰি আমাক উৎসাহিত কৰিব। আৰু যিসকল বন্ধু বান্ধৱী আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে, তেওঁলোকে যেন আমাৰ
চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। এতিয়া মই কঁঠালখিনি সোনকালে সিজিবৰ বাবে ঢাকনিখন মাৰি দিলোঁ। 5 মিনিটমানৰ পাছত ঢাকনিখন উঠাই দিলোঁ। হেতাৰে এবাৰ লৰাই কঁঠালখিনি দল ওপৰ কৰি দিলোঁ। এতিয়া কঁঠালৰ দুপিয়াজি ভাজিখন আৰু টেষ্টি কৰিবৰ বাবে মই ইয়াত 4 টেবুল চামুচ দৈ দি দিলোঁ। আৰু হেতাৰ সহায়ত কঁঠালৰ লগত দৈখিনি মিহলি কৰি দিওঁ। ঢাকনখন মাৰি দিলোঁ। 2 মিনিটমানৰ পাছত কঁঠালৰ দুপিয়াজি ভাজিখন প্ৰায় খাবৰ বাবে ৰেডিয়ে হৈ গৈছে। আপোনালোকে এই কঁঠালৰ দুপিয়াজি ভাজিখন এবাৰ বনাই খাই চাবচোন। এই ভাজিখন গৰমে গৰমে ভাতৰ লগত, ৰুটিৰ লগত, লুচিৰ লগত, পৰঠাৰ লগত খাবলৈ সঁচাই খুব ভাল লাগে। এবাৰ বনাই খাই চাব আৰু যদি ভাল পায় মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। এয়া মোৰ কঁঠালৰ দুপিয়াজিখন খাবৰ বাবে ৰেডি হৈ গ'ল। এটা পাত্ৰত কঁঠালৰ দুপিয়াজি ভাজিখন কাঢ়ি ল'লোঁ। ভাজিখন দেখিবলৈ যিমান ধুনীয়া হৈছে খাবলৈও সিমানেই টেষ্টি হৈছে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত 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 ধন্যবাদ।